ওয়েলকাম ব্যাক মাই চেনেল বয়নলেন্স ব্লগছ। আজি মই এইটো ভিডিঅ' কোনো ব্লগ ভিডিঅ' বনোৱা নাই, কাৰণ আমি জানো আজি 1 আগষ্ট। 1 আগষ্টৰ পৰা আমাৰ ইণ্ডিয়াত ভোটাৰ ID আৰু আধাৰ কাৰ্ড লিংকৰ কাম আৰম্ভ হ'ব। আপোনালোকে হয়তো নিউজত চাইছে, তো সেইবাবে মই এই ভিডিঅ'টো বনাব লৈছোঁ আপোনালোকৰ সহায়ৰ বাবে। যদি কোনোবাই লিংক কৰিব পৰা নাই তেনেহ'লে এই ভিডিঅ'টো চালে আপুনি সম্পূৰ্ণ ডিটেইলছখিনি জানিব, আৰু কেনেকৈ কৰিব লাগিব এই ভিডিঅ'ত মই সম্পূৰ্ণ দেখাই দিম। গতিকে প্ৰথমে আমাক লাগিব ভোটাৰ আইডিটো লাগিব আপোনাৰ, য'ত আপোনাৰ ভোটাৰ ID নাম্বাৰটো থাকে। আৰু যদি ভোটাৰ ID নাই তেনেহ'লে আপোনাৰ ভোটাৰ লিষ্টটো লাগিব, য'ত আপোনাৰ নামটো আছে তাতে ভোটাৰ ID নাম্বাৰটোও তাতে পোৱা যায়, আৰু লগত আধাৰ কাৰ্ড নাম্বাৰ। চ' আহক আমি কেনেকৈ কৰিব লাগে চাওঁ। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আৰু বেল আইকনটো দবাই দিব। হেল্ল' গাইজ, আমি প্ৰথমে মোৰ গুগল ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। ইয়াতে টাইপ কৰিম nvsp.in। তাৰপিছত ইয়াতে যোৱাৰ লগে লগে হোম পেজ এটা খুলি যাব। প্ৰথমে ইয়াতে চাওক বহুকেইটা অপশ্যন আছে, ইপিক ডাউনলোড, চাৰ্চ ইন ইলেক্ট্ৰেল ৰোল, তাৰপিছত ভোটাৰ পৰ্টেল, ফৰ্মছ। আপুনি ভোটাৰ পৰ্টেলৰ থ্ৰু দিও কৰিব পাৰে, মই ইয়াতে NVSP থ্ৰু দি দেখুৱাই দিম। ইয়াতে চাওক ছাইডত আছে লগ ইন, ৰেজিষ্টাৰ, আৰু ইপিনে ফৰ্মছ আছে। আপুনি এই দুটাৰ এটাত গ'লে হ'ল। মই ফৰ্মছত সোমালোঁ। ফৰ্মছত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ দিব ইউজাৰ নেম আৰু পাছৱৰ্ড, কেপচা, এইবিলাক মাৰিব দিব। এইটো জানি লওক যে NVSPত যেতিয়া আপুনি লগ ইন কৰিব তাতে এটা ৰেজিষ্টাৰ কৰিব লাগে। আপুনি ৰেজিষ্টাৰ কৰোঁতে আপোনাৰ লগত ৰাখিব লাগিব মোবাইল নম্বৰটো আৰু আপোনাৰ ভোটাৰ আইডিটো যদি নাই তেনেহ'লে ভোটাৰ লিষ্টত আপুনি লগত ৰাখিব লাগিব, আৰু তাতে ইপিক নাম্বাৰ এটা ভোটাৰ ID নাম্বাৰটো লগত ৰাখিলে আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। যিহেতু মোৰ ID সেইটো মোৰ বনোৱাই আছে লগ ইন ID, মই ডাইৰেক্ট লগ ইন কৰিম। আৰু যদি আপোনাৰ নাই তেনেহ'লে চাওক তলত দিয়া আছে ডণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ। তেতিয়া আপুনি ইয়াতে ক্লিক কৰিলে আপুনি নতুনকৈ বনাই ল'ব পাৰিব। মই এবাৰ ইয়াতে ক্লিক কৰিছোঁ দেখাবৰ কাৰণে। চাওক ইয়াতে দিয়া আছে মোবাইল নম্বৰ আৰু কেপচা। চেণ্ড OTP মাৰাৰ লগে লগে এটা ছাইট খুলিব। খোলাৰ লগে লগে তাতে আপোনাৰ নাম, ভোটাৰ ID নাম্বাৰ আৰু ইমেইল ID কিবা কিবি দিব। যিহেতু মোৰ আছে মই বেক কৰিছোঁ, মই ডাইৰেক্ট লগ ইন কৰিম। মই লগ ইন কৰিলোঁ। এতিয়া আকৌ লগ ইন কৰাৰ পিছত এতিয়া আকৌ মই সেই ফৰ্মছত যাম। আকৌ মই এই ফৰ্মছত যাম, সেইটো এণ্টাৰ কৰিম। ফৰ্মছত যোৱাৰ লগে লগে তাতে চাব ফৰ্মছ কেইটামান ওলাব। ইয়াতে কেইটা চাওক 6 আছে, 6A আছে, 6B, ফৰ্ম 7, ফৰ্ম 8। আমি ইয়াতে যাম 6B, কাৰণ আমি আধাৰ কাৰ্ড লিংক কৰিম। এইটো আমি 6Bত সোমাম। আমি 6Bত আমি এণ্টাৰ কৰিম। আমি ইয়াতে যোৱাৰ লগে লগে 6B ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া 6B লেটাৰ অফ ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ ফৰ দ্য পাৰপজ অফ ইলেক্ট্ৰেল ৰোল অথেণ্টিকেশ্যন। ইয়াতে আমি যাম। চাওক স্ক্ৰল ডাউন কৰিলে আপুনি তলত আপোনাৰ ৰেজিষ্টাৰ থকা ইপিক নাম্বাৰটো থাকিব, য'ত মই ৰেড ক্ৰছ দি দিছোঁ, আৰু ইফালে আপোনাৰ নাম থাকিব। আৰু নাম থকাৰ পিছত তলত মোবাইল নাম্বাৰ থাকিব। আপুনি তলত স্ক্ৰল কৰিলে আৰু বাকীখিনি ডিটেইলছখিনি পাব। আৰু তলত চাওক লিখা আছে আই হেভ এ আধাৰ নাম্বাৰ। এতিয়া আমি তলত যাম। ইয়াতে চাওক দিব দিছে আধাৰ ডিটেইলছ। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো মাৰি দিব। আপোনাৰ আধাৰটো লগত ৰাখিব লাগিব। আধাৰ নাম্বাৰটো মাৰি মই আধাৰ নাম্বাৰটো মাৰি দিছোঁ। এইটো এটা ডেমো এটা দিছোঁ, এইটো অৰিজিনেল নহয়। আৰু ইয়াতে জানি লওক আধাৰ নাম্বাৰটো আপোনাৰ অৰিজিনেল হ'ব লাগিব। যদি আপুনি আধাৰ নাম্বাৰ দিয়ে তেনেহ'লে ফৰ্ম ছাবমিট নহ'ব। আৰু এটা কথা জানি লওক, যেতিয়া আপুনি আধাৰ নাম্বাৰ মাৰিব তাতে
আধাৰ নাম্বাৰ মাৰাৰ লগে লগে আপুনি ভুল মাৰিলে কিন্তু কেতিয়াও আৰু এডিট কৰিব নোৱাৰে। যদি ভুল ক্ৰমে ছাবমিট হৈ গ'ল, এতিয়ালৈকে ইলেকশ্যন কমিশ্যন এইটো জাষ্ট এইবাৰ নতুন লঞ্চ কৰিছে, ইয়াত ডেভেলপ ভালকৈ হোৱা নাই, এডিট অপশ্যন হয়তো দিয়া নাই, পিছলৈ দিব চাগে। আপুনি যেতিয়াই আধাৰ নাম্বাৰটো মাৰিব, ইয়াতে এবাৰ ঠাইত দুবাৰকৈ 3বাৰ চেক কৰি মাৰিব, কিয়নো এবাৰ ভুল হৈ গ'লে আপুনি একো এডিট কৰিব নোৱাৰে। আধাৰ নাম্বাৰটো মাৰাৰ পিছত আপুনি ইয়াতে মাৰিব লাগিব প্লেচ মই আমাৰ ঠাই ডিষ্ট্ৰিক্টৰ নামে দিছোঁ, গোৱালপাৰা বুলি দিছোঁ। তাৰপিছত ইয়াতে মাৰিব কেপচাটো মাৰিব লাগিব 1110 তাৰপিছত কি কৰিব লাগিব, ৰিভিউ ইয়াতে চাওক লিখা আছে, ইয়াতে ভিউ বুলি দিয়া আছে, প্ৰিভিউ, ইয়াতে আপোনাৰ ইয়াতে ক্লিক কৰিব লাগিব। প্ৰিভিউ কৰাৰ লগে লগে ইয়াতে চাওক, আপুনি যিখিনি তাতে বস্তুৰ ডিটেইলছখিনি টাইপ কৰিছে, ইয়াতে আহিব এপ্লিকেণ্ট নেম আহিব, আপোনাৰ ভোটাৰ ID নাম্বাৰটো আহিব, আপুনি যদি মোবাইল নাম্বাৰ দিয়ে মোবাইল নাম্বাৰ আহিব, ইমেইল ID দিলে ইমেইল ID আহিব, লগতে আপুনি দিয়া আধাৰ নম্বৰটো এনেকৈ আহিব, কাৰণ এইটো প্ৰাইভেচিটো মেইনটেইন কৰে, যাৰ কাৰণে ইয়াতে লাষ্টৰ 4টা নাম্বাৰহে শ্ব' কৰিব, তাৰপিছত আপুনি কি কৰিব লাগিব, ফাইনেল কাম হ'ব আপোনাৰ প্ৰিভিউ কৰাৰ লগে লগে ইয়াতে ছাবমিট বটনটো টিপি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব। আৰু এইখিনি আছিল আধাৰ কাৰ্ড আৰু ভোটাৰ IDৰ লগত লিংক কৰা প্ৰচেছ। আৰু মই NVSPৰ যোগেদি দেখুৱাই দিছোঁ, আৰু আপুনি ভোটাৰ হেল্পলাইন এপ, তাৰপিছত ভোটাৰ পৰ্টেলৰ যোগেদিও কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ সকলোকে কৰি দিব। আৰু যদি কিবা অসুবিধা পাইছে, কিবা প্ৰব্লেম পাইছে, কমেণ্টত মোক জনাওক, মই সেইটোৰ সমস্যাৰ সমাধান কৰিবলৈ মই চেষ্টা কৰিম।